তেওঁ ৰিমোট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে। এই বিটিআৰ কাউন্সিলে হওক, এই ডিমা হাছাও কাউন্সিলে হওক বা কাৰ্বি-আংলঙৰ কাউন্সিলে, যিদৰে মাটি পট্টা দিব লাগিছিল, ভূমি অধিকাৰ দিব লাগিছিল, নিদিলে। কাউন্সিলে নিজৰ মানুহবোৰ ভৰাই দিলে, যাৰ ফলত মাটি দিয়াটো সহজ সৰল হ'ল। আজি ট্ৰাইবেল এৰিয়া ট্ৰাইবেল মানুহে মাটি নাপায়। কাউন্সিলৰ ভিতৰত আপোনালোকে কওকচোন, ভূমি পট্টা ল'বলৈ কোনোবাই 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ লাগি যায়। আৰু এটা ৰিমোট কণ্ট্ৰল হিমন্ত বিশ্ব ডাঙৰীয়া হাতৰ এটা বাটনত টিপি 41,000 বিঘা মাটি তেওঁ মানুহৰ হাতৰ পৰা লৈ গুচি গ'ল। এয়া এটা ডাঙৰ উদাহৰণ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ট্ৰাইবেল কাউন্সিল 6 স্কেডিউলৰ সেই মূল আদৰ্শৰ ওপৰত বিশ্বাস নকৰে, আক্ৰমণ কৰিছে, ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ ক্ষমতা নিজৰ হাতত ল'বলৈ বিচাৰিছে। এটাহে উদ্দেশ্য লয় যে তেওঁ কেনেদৰে এজন ৰিয়েল এষ্টেট ব্ৰকাৰ জৰিয়তে ক'ত মাটি ক'ত দিব, এইটো সেই ক্ষমতাটো তেওঁলোকে ওচৰত থাকিবলৈ বিচাৰে। এয়াই হৈছে আজি তাৰিখত বৰ্তমান বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰিয়েল এষ্টেট ব্ৰকাৰ দৰে কাম কৰিছে। য'ত ইচ্ছা তাতে মাটি দি দিব। ৱেষ্ট কাৰ্বিআংলঙত কিমান মাটি মেঘালয়লৈ দিছে? ব্লক 1, ব্লক 2 কাৰ লগত আলোচনা কৰিলে? সাৰ্ভে কৰিছে, মানুহ সুধিছে, কাৰোবাক জনাইছে। যোৱাকালি টুইট কৰিছে, খুব ভাল পাইছে মেঘালয়ৰ লগত আমি বাউণ্ডাৰী পিলাৰ আমি ক'ৰবাত পাইছো। আৰে তোমালোকে দিলা ক'ত? মানুহক সুধিলা নে নাই সোধা? মানুহক অৱগত কৰিলা নে নাই কৰা? ক'ৰবাত আদানীক দি দিছে, ক'ৰবাত আম্বানীক দি দিছে, ক'ৰবাত মিজোৰামত দিবলৈ বিচাৰে, ক'ৰবাত মেঘালয়লৈ দিবলৈ বিচাৰে। কি চলি আছে? এই 6 স্কেডিউল মাটি আমি 6 স্কেডিউল কৰিছোৱে আৰু প্ৰটেকশ্যন দিবলৈ। কিন্তু যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে, আটাইতকৈ লিষ্ট প্ৰটেক্টেড হৈছে 6 স্কেডিউল। লিষ্ট প্ৰটেকশ্যন আছে আপোনালোকৰ হাতত। এনেদৰে কাউন্সিলবোৰ চলাইছে, এনেকুৱা কিছু মানুহ কাউন্সিলৰ মূল গাদীত বহাই দিলে যে লিষ্ট প্ৰটেক্টেড মাটি হৈছে আপোনালোকৰ। বেলেগ ক'ৰবাত দেখাই দিয়ক এনেকে ক'ৰবাত কৰিছে, ক'ৰবাত কৰিব পাৰিছে। নিজৰ উত্তৰ গুৱাহাটীত বিঘাই বিঘাই মাটি এনেকে ল'ব পাৰিছে, আমিন গাঁৱত পাৰিছে, জালুকবাৰীত পাৰিছে, তাতোতো মাটি আছে। কিয়? লিষ্ট প্ৰটেক্টেড মাটি আজি ট্ৰাইবেল মাটি হৈছে। আজি এনেকুৱা তেওঁ এটা ষ্ট্ৰাকচাৰ গঢ়ি তুলিব। আৰু সেইকাৰণে আমি বাৰম্বাৰ আমি কৈছো যে কংগ্ৰেছ দল এবাৰ 6 স্কেডিউলৰ মানুহৰ মাটি অধিকাৰৰ বাবে সংগ্ৰাম কৰিব। 6 স্কেডিউলৰ যে আদৰ্শ, যে ক্ষমতা আমি বিকেন্দ্ৰীকৰণ কৰিব লাগে, আমি সেই 6 স্কেডিউলৰ প্ৰটেকশ্যনৰ বাবে আমি এটা সংগ্ৰাম আৰম্ভ কৰিছো। আৰু মানুহও জানে যে কংগ্ৰেছ সকলৰ হৈ মাত মাতে। এই 6 স্কেডিউল অঞ্চলত যিসকল আছে সকলৰ হৈ কংগ্ৰেছে মাত মাতে। যিহেতু কংগ্ৰেছৰ এটা মূল আদৰ্শ আছে যে আমি ৰাজনীতি কৰিম, পলিটিক্স কৰিম, but not at the cost of peace. শান্তিক বলি কৰি আমি ৰাজনীতি নকৰো। লাগিলে আমি ক্ষমতা বলি দিম, কিন্তু শান্তি থাকিব লাগিব। এয়া কাম আমি বিটিআৰত কৰিছো, এয়া কাম আমি অসম চুক্তি সময়ত কৰিছো। ক্ষমতা আমি এৰি দিলো শান্তিৰ স্বাৰ্থত।